সত্যৰঞ্জন বৰাই যি বিষ বিয়পাই আছে গোটেই অসম জুৰি তাৰ বিষয়ে আপুনি কি ক'ব, কি প্ৰতিক্ৰিয়া দিব? চাওক, এই সত্যৰঞ্জন বৰা পাগলে কি নকয় ছাগলে কি নাখায়, ইয়াৰ কথা আমাৰ নিচিনা যে অযোগ্য ব্যক্তি। আজি মই তাৰ নিজৰ গৃহ গাঁৱৰ বজাৰত উপস্থিত আছোঁ আৰু তেওঁৰ গাঁৱৰ যি নিজৰ সমাজ আছে, যিজন মানুহক এই বিভেদ সৃষ্টি কৰাৰ যি প্ৰয়াস চলাই আছে, যিজন মানুহে সেই ব্যক্তিজনক নিজৰ সমাজৰ পৰা বিতাড়িত কৰিছে আৰু তেওঁ ইয়াৰ পৰা পলাবলৈ বাধ্য হৈছে। তেনেকুৱা এজন মানুহৰ বিষয়ে কি ক'ব? নিজৰ সমাজত যিজনে স্থান নাপায়, সেই অস্থানীয় যে স্থানৰ পৰা বিতাড়িত কৰোৱা এজন ব্যক্তিয়ে যে হিন্দু ধৰ্মৰ ঠিকা লৈছে, তেওঁলোকে কি ঠিকা ল'ব? হিন্দু ধৰ্মৰ আদৰ্শ এইটো নহয়। এইখন শংকৰাজানৰ দেশ, ইয়াত চলিব শংকৰাজানৰ নমুনা। অসমত ইয়াত অসমীয়াগিৰি চলিব, ইয়াত কোনো সাম্প্ৰদায়িকতা নচলে আৰু যিসকলে সাম্প্ৰদায়িকতা কৰি আছে তেওঁলোকক বাইকট কৰা হৈছে। কোনো ধৰ্মই সমৰ্থন নকৰে। তেওঁ যিটো কাম কৰি গৈছে, তেওঁৰ ধৰ্ম হিন্দু ধৰ্মৰ আদৰ্শও এইটো নহয় আৰু হিন্দু ধৰ্মৰ সমাজৰ পৰা তেওঁক বিতাড়িত কৰিছে, তেওঁক খেদিছে ইয়াৰ পৰা, তেওঁৰ গাঁৱৰ পৰা। আজি উপস্থিত আছোঁ আমি লস্কৰপাতাৰ বজাৰত, এইখন তেওঁৰ গাঁৱৰ বজাৰ হয় আৰু যিজন মানুহক ইয়াৰ পৰা নিজৰ গাঁৱৰ পৰা বিতাড়িত কৰিছে, সেইজন মানুহে কি ওকালতি কৰিব আৰু কি ঠিকা লৈ ঘূৰিব অসমৰ হিন্দু সমাজৰ? কোনো ধৰ্মই উন্নতি অন্য কোনো ধৰ্মৰ বিৰোধিতা কৰিব নোৱাৰে। তেওঁক মই আহ্বান জনাম যে তেওঁ নিজৰ ধৰ্মৰ প্ৰচাৰ কৰক। অন্য কোনো ধৰ্মৰ বিৰোধিতা কৰা এইটো কোনো হিন্দু ধৰ্মৰ, সনাতন ধৰ্মৰ কোনো আদৰ্শ নহয়। মই তো এইটোই আহ্বান কৰিম যে তেওঁ যদি পাগল হৈছে তেনেহ'লে হস্পিটেল তেজপুৰ যাওক আৰু চিকিৎসা কৰাওক, আৰু যদি তেওঁ মেণ্টেলি ঠিক আছে আৰু এইবোৰ বকি আছে তেনেহ'লে তেওঁক মই আহ্বান জনাম যে তেওঁ অতি সোনকালে তেওঁ নিজৰ ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত আদৰ্শৰ ওপৰত তেওঁ চলক। আপুনি সত্যৰঞ্জন বৰাৰ বিষয়ে অসম চৰকাৰক কি আহ্বান জনাব? অসম চৰকাৰক আহ্বান কি জনাম?